নমস্কাৰ, আজি মই আপোনালোকৰ মাজলৈ মলাই চমচমৰ ৰেচিপি এটা আনিছোঁ। অতি সহজতে বনাব পৰা এবিধ মিঠাই। 20 মিনিট সময়ৰ ভিতৰতে এবিধ মিঠাই বনাব পাৰি। আৰু মিঠাইবিধৰ কাৰণে কি কি সামগ্ৰী লাগে আপোনালোকক দেখাওঁ বলক। এয়া মই এভৰিডে পেকেট 3টা লৈছোঁ, লগতে কণী এটা লৈছোঁ আৰু এচামুচ ঘি আৰু অলপ বেকিং পাউডাৰ। এতিয়া মই সেই 3টা পেকেট খুলি লৈছোঁ আৰু এইটো কাপৰ জোখত একাপ হৈছে। এতিয়া মই ডাঙৰ বাটিত গোটেইখিনি উলিয়াই ল'লোঁ। তাৰপিছত এয়া ঘি চামুচ দি দিলোঁ। বেকিং পাউডাৰখিনিও দি দিলোঁ একেলগত। দি এইখিনি ভালদৰে মিহলাই ল'লোঁ। আৰু কণীটো এনেদৰে বাটি এটাত উলিয়াই ভালদৰে ফেটি লৈছোঁ। আপোনালোকেও এনেদৰে ফেটি ল'ব। তাৰপিছত এতিয়া সেইখিনি মিশ্ৰণত কণীখিনি দি দিলোঁ। গোটেইটো কণী নালাগে, মোৰ অলপ ৰৈ গৈছে। এতিয়া এইখিনি ভালদৰে গোটেইখিনি মিহলাই ল'ব লাগিব। এইখিনি ভালদৰে হাতেৰে মঠি ল'ব লাগিব। মই এনেদৰে মঠি লৈছোঁ আৰু যিখন থালত লৈছোঁ সেইখন থালত মই এনেদৰে ঘি লগাই লৈছোঁ। আপোনালোকে ৰিফাইণ্ডো ল'ব পাৰে এনেদৰে, মিঠাইকেইটা যাতে লাগি নধৰে থালখনত। এতিয়া মই এনেদৰে সৰু সৰুকৈ লাৰু বনাই মলাই চমচমৰ শ্বেপ দি ল'লোঁ। মিঠাইকেইটা বনাওঁতে এনেদৰে সৰু সৰু যেন লাগে, পিছত যেতিয়া বইল হ'ব তেতিয়া সাইজটো বেছি ডাঙৰ হৈ যায়, আপোনালোকে দেখিব। এতিয়া মোৰ গোটেইখিনি হৈ গৈছে। এতিয়া মই সেইটো কাপৰ জোখত গাখীৰ লৈছোঁ 3 কাপ। গাখীৰখিনি এতিয়া মই জুইটো মিডিয়াম ফ্লেমত ৰাখি উতলিব দিম। উতল আহি গৈছে গাখীৰখিনি। আৰু সেইটো কাপৰ জোখতে মই আধা কাপ চেনি দি দিছোঁ। মিঠাটো মলাই চমচমত কম দিলে বেছি ভাল লাগে খাবলৈ। আৰু এতিয়া মই মিঠাইখিনি দি দিলোঁ তাত। আপোনালোকেও বনাই চাব এনেদৰে। অতি সহজতে বনাব পৰা এবিধ মিঠাই আৰু খাবলৈও খুব টেষ্টি হয়। আৰু এইখিনি মই এতিয়া 10 মিনিটমান সময় উতলিব দিম মিডিয়াম ফ্লেমত। বেছি টাইম সিজাব নালাগে এইখিনি। আৰু এইখিনি মোৰ হৈয়ে গৈছে। এতিয়া মই ইলাচি 2টামান এনেদৰে দি দিছোঁ গুড়ি কৰি। আৰু ইলাচি দিলে খাবলৈ আৰু বেছি সোৱাদ হয়। এতিয়া দেখিছেনে আপোনালোকে কিমান ধুনীয়া হৈছে চাইজটো। এয়া দেখিছে মোৰ সম্পূৰ্ণ হৈ গ'ল মিঠাই।
আৰু ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ।